হাই ফ্ৰেণ্ডছ, মই শংকৰ। আপোনালোকে চাই আছে শংকৰ দেৱালী ইউটিউব চেনেল। আজি আমি কাকি লালমাটিত আছোঁ। এয়া আমাৰ প্ৰসেনজিৎ সিংহ ছাৰৰ ড্ৰেগনৰ খেতি কৰিছে। এয়া চাবৰ কাৰণে আমাক মাতিলে আৰু আমি আপোনালোকক দেখুৱাম। আহক তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ছাৰৰ এয়া ড্ৰেগনৰ খেতি আৰু অমিতাৰ খেতি কৰিছে। এই সকলোবিলাক চাই যাওঁ। ছাৰৰ বহুত ডাঙৰ এখন কিবা পাৰ্কৰ দৰে মানে ইয়াত নাৰ্চাৰী কৰিছে। এইখিনি আমিও চাওঁ, আপোনালোককো দেখুৱাম। আহক বস্তুবিলাক চাই যাওঁ। কিয় জানেনে? এইটো যিটো লাগিব ঠিক মকুৱাৰ দৰে গুচাব পাৰি। পানী যেনেকৈ মকুৱা, ই যেনিবা বাম মকুৱা। আৰু তেওঁলোকে যে ড্ৰেগন, আমাৰ মানে ফলৰ ভিতৰত দেৱ শব্দটো হ'ল চবতকৈ নামৰ ক্ষেত্ৰত শ্ৰেষ্ঠ। তেওঁলোকে ড্ৰেগন দটো থাকিব লাগিব নহয়, গতিকে দেও মকুৱা। সেইটো পানী ইয়াৰ লগত মিলাই চাই ইউটিউবত চাৰ্চ কৰি চালেও পাব বা গুগলত চাৰ্চ কৰি চালেওতো এনেও গম পাব ন। তো কেনেকুৱা হৈছে, কি হৈছে। ভৱিষ্যতে দৰকাৰ হ'লে আমি আকৌ আহিব পাৰিম আপোনাৰ ওচৰলৈ। পাৰিব। আজিতো চাবলৈ আহিছোঁ। আপুনি লাগিলেও মাতিম নহয়। আপুনিতো সেই তেতিয়াৰ পৰা আমাক মাতিম কৈ আছে। আমিও সেই সময় উলিয়াই অৱশ্যে আজি সৈতে দুদিন আহিলোঁ ন। তাৰপিছত মই এটা ফুলৰ কাৰণে যত্ন নকৰিলোঁ। এতিয়া গম পালোঁ যে কি ফুল ধৰা অৱস্থাত স্প্ৰে কৰি পৰিষ্কাৰ কৰি থ'ব লাগিব। তাৰপিছত আকৌ যেতিয়া ফুলটো আহিব তেতিয়াও মানে মাজে মাজে স্প্ৰে কৰি থাকিব লাগিব। ফুলবিলাক কেনেকুৱা? এইটো উজ্জ্বল ৰঙা, মানে এই পদুম ফুলৰ কলিটো ৰঙা পদুম ফুল, ৰঙা পদুম ফুল হৈ আহে, দেখিবও ধুনীয়া। মই দেখা নাই আগতে, চোৱাও নাই। ইউটিউবত চোৱা নাই। মই কাৰোবাক দিছিলোঁ। গৰুক ঘাঁহ দি আছোঁ, মানে মেডিচিন মাৰিলে ঘাঁহ কাটিব নোৱাৰে। ড্ৰেগনৰ ওপৰত চাং দিবনে? নিদিওঁ, এইটো এনেকৈ থাকিব, আকৌ বৈ আহিব তললৈ, ইয়াৰ পৰা তললৈ বৈ আহিব। এইটো এনেকুৱা কিবা বনৰীয়া গছ এডাল আছে নহয়, এনেকুৱা হয়তো একেই আছে। একেই, এনেকে নলে যে একেই। অমিতাবিলাক দেখোন পকি গৈছে। পকিছে, এইবিলাক বিক্ৰী কৰিব পাৰে নহয়। পাৰে। এই আমি খাই আছোঁ আৰু আপোনাৰ এই বেছি হ'লে দানাত দিওঁ। এইবিলাক কৰি আছোঁ। জংঘল হৈ গৈছে গুৰিত, মানে কাটিব পৰা নাই, ঘাঁহে কাটি আছোঁ। মানে এটা উপলব্ধি হৈছে, মানে 2 বিঘামান মাটি হ'লে 2জনী জাৰ্চি গাই পুহিব লাগে। আপুনি অকলে কিমান কৰিব? ইফালে স্কুলৰ কামো কৰিব লাগে। গৈয়ে আছোঁ বন্ধ যদি। আপোনাৰ স্কুলৰ বিষয়টো ক'ব নালাগে আৰু। স্কুলত গৈয়ে আছোঁ। মানে অমিতাবিলাক এইবিলাক হাইব্ৰিড খৰচ নে আমাৰ এইবিলাক লোকেলি? বিক্ৰী কৰিব পৰা হৈ আছেতো। নাই বিক্ৰী কৰিম। ড্ৰেগনবিলাকৰ বয়স কিমান হ'ল? এতিয়া সেই মাঘত লগাইছোঁ। আমি আহোঁতেই লগাইছিলোঁ। আপুনি পোক পৰিলেহে এবছৰ হ'ল। মাজে মাজে আগৰৰ পুলিও দি দিছে। আগৰ পুলি দি দিছে। আগৰ নেৰিব, আগৰ 20টামান আছেই। হ'লেও ইমান জংঘলত যে আপুনি ইমান উন্নত চিন্তা কৰিব পাৰে। নাই, চিন্তা এটা কৰিছোঁ আমাৰ অসমীয়া সমাজৰ কাৰণে, যে আমাৰ অসমীয়া সমাজটো আগতে উন্নত আছিলে, এতিয়াও উন্নত হ'ব লাগে। সাধাৰণ মানুহে এইবিলাক নাভাবেই। ছাৰ প্ৰধান শিক্ষক। এইবিলাক কালি বান্ধিছোঁ, এতিয়া তলটো চাফা কৰি দিব লাগিব। যি এবাৰ পানী মাৰিব লাগিব, আকৌ আহিব ঠন ধৰি। মানে আজি মিটিং এখন আছিল, মিটিঙত তামোল আপুনি লগাইছে? হয়। এতিয়া এইটো চাফা কৰিব লাগে, কোৰ মাৰিব লাগে। এতিয়া বাৰিষা দিন, বহাগ জেঠ আষাৰত লগাইছিলোঁ। এয়া ঘাঁহ আছে, ঘাঁহখিনি কাটিব লাগে। মানে প্ৰধান লক্ষ্য হ'ল কি গাইৰ কাৰণে। মই পৰীক্ষা কৰি চাইছোঁ। এতিয়া এই গোটেইখিনি মাটি যদি হাল মাৰি আপোনাৰ মানে মাটিটো ওখ কৰি, সেইফালে সেয়া চন্দন নে আগৰ? চন্দন আগৰ চব আছে, সয়াৰ আছে। চাহৰ ঘৰত কোনো কম নাই, খালি পানী কম। পানীটো বৰিং এটা পিছত বনাম। আগতে বহাম বুলি কৈছিল নহয়, নবহালে? নাই, এটা আছেই নহয়। এয়া বাঁহতলিটো চন্দন। এই গুটি পৰি পেলাই সেইবিলাক বনাই আছে, গুটি পৰি হোৱা। আপোনাক মই জাষ্ট বিষয়টো কৈছোঁহে, আপুনি জানে নাজানে পিছৰ কথা, কিন্তু কামটো কৰি শেষ কৰি দিলে, ময়ে কৰিব পৰা নাই। সেইবিলাক ইমান উন্নত মানৰ খেতি, আপুনি আনি ইমান জংঘলতো মনটো যে হেৰুৱাই দিয়া নাই একো। লাভৱান হ'লে
বিক্ৰী কৰিম এয়া তেতিয়া আকৌ বহলাই দিম মানে 4 বিঘা এষ্টিমেট ল'ম 4 বিঘা কণ্ট্ৰল কৰাৰ পিছত এইবিলাক পাকা পোষ্ট দিব পাকা মানে এইটো প্ৰথম আৰম্ভণি যে এইটো কঠীয়া তলি বনাইছো ইয়াৰ পৰা চব কঠীয়া বনাম আৰু কঠীয়া বনোৱা প্ৰচেছটো মই জানিছোৱে গম পাইছে এয়া পুলিবিলাক কিমানকে লৈছিলে 40 টকাকে লৈছে আনিছে কোপা এইটো হুগাই পৰা কঠীয়া বনোৱা প্ৰচেছটো গম পাইছে পাইছো হ'ব আমাক বাৰু ইমান শিকাব নালাগে ন এইটো হাইব্ৰিড অমিতা ন হাইব্ৰিড কৰিলে কিয় নহ'ব মাটিবিলাক খালি শুকাই আছে পানী দিলে ধুনীয়া হয় পাতিম বুলি কথা দিয়াৰ পিছত ঘৰত যিমানে কাম নহওক ছোৱালীজনীক কেনেকে ঘৰ পাওঁগৈ ভাবি থাকে ঠিক উল্টাটো এই কামটো কৰি থাকোঁতে যে মোৰ আচল লক্ষ্য তাতহে কেনেকে মই এৰা খাই তাত যাব পাৰোঁ এই ভাৱটো তাৰমানে শ্ৰদ্ধাই ভক্তি যে মই চব কাম বাদ দি মই তাত কেনেকে শ্ৰমদান দিব পাৰোঁ আপুনি মানে এইবিলাকৰ প্ৰেমতে পৰিছে আৰু চিধা চিধি অৰ্থত এইবিলাকে তাৰমানে আচল কথাটো হ'ল কি জানেনে আমাৰ মানুহৰ সকলোৰে সম্পদ আছে কিন্তু সম্পদটোক মানে এই কি বুলি কয় বাস্তৱত মানে পৰিণত কৰি মানে সম্পদটোক মানে কেনেকে উন্নতি কৰিব পাৰোঁ লাভৱান কৰিব পাৰোঁ এই কথাটো মানে ভাবি নাচায় কোনো ভাবি নাচায় এতিয়া এইডাল চন্দন আগৰ বুলি কিমান ওখ হ'ল এইবছৰে ৰুইছে এইটো মাঘত ৰোৱা এবছৰো হোৱা নাই মই এতিয়া লালন পালনো কৰা নাই ইমান ভালকে পানী মাটি গোবৰ দিলে জংঘলখিনি চাফা কৰি দিওঁ সিফালে এটা পুলি ডাঙৰ হৈছে দুই তিনিটা মানে এইটো প্ৰথম ক্ষেত্ৰ কৰিছোঁ ইয়াৰ পৰা কঠীয়াটো মানে বিস্তাৰ হ'ব প্ৰথমবাৰ কৰিলে অকণমান ইফাল ইফাল হয়ে তাৰপিছত যেতিয়া নিজে পকা খুটি ফিক্স কৰিম বাইকত লৈ ঘূৰাই লৈ যায় জানিম যে সকলোৱে আগ্ৰহ কৰিছে মানে গ'লে মানে ঘূৰি আহিব নালাগে 10 কেজি লাগিলে ফেৰি কৰি বেচিব লাগে মই যদি 200 টকাকে কেজি বেচিলোঁ কোনোবা দুখীয়া মানুহে খাম বুলি ক'লে তেওঁক 100 টকাকে দি হ'লেও বেছি আহি কাৰণ তেওঁ খাক কৰক তেওঁ খাক কিনো বস্তুটো চিনি পাওক ন মই ইয়াৰ অসমীয়া নাম দিছোঁ নহয় কি দেও মকুৱা এনে ইয়াৰ অসমীয়া নামটো কি দেও মকুৱা দেও মুকুৱাই না দেও মকুৱা অন্য নাম হ'বই নোৱাৰে কিয় জানেনে এইটো যিটো লাগিব ঠিক মকুৱাৰ দৰে গুচাব পাৰি পানী যেনেকৈ মকুৱা ই যেনিবা বাম মকুৱা আৰু তেওঁলোকে যে ড্ৰেগন আমাৰ মানে ফলৰ ভিতৰত দেৱ শব্দটো হ'ল চবতকৈ নামৰ ক্ষেত্ৰত শ্ৰেষ্ঠ তেওঁলোকে ড্ৰেগন দটো থাকিব লাগিব নহয় গতিকে দেও মকুৱা বস্তুটো এনেকে মই দেখিছো কাটি দিলে একদম গোটেই ভিতৰতো ৰঙা মকুৱা যদি আপুনি গুচাই বাকলটো তেনেকুৱাই সেইটো পানী ইয়াৰ লগত মিলাই চাই ইউটিউবত চাৰ্চ কৰি চালেও পাব বা গুগলত চাৰ্চ কৰি চালেওতো এনেও গম পাব ন তো কেনেকুৱা হৈছে কি হৈছে ভৱিষ্যতে দৰকাৰ হ'লে আমি আকৌ আহিব পাৰিম আপোনাৰ ওচৰলৈ পাৰিব আজিতো চাবলৈ আহিছোঁ আপুনি ফল লাগিলেও মাতিম নহয় আপুনিতো সেই তেতিয়াৰ পৰা আমাক মাতিম কৈ আছে আমিও সেই সময় উলিয়াই অৱশ্যে আজিয়ে সৈতে দুদিন আহিলোঁ ন এইখিনিত প্ৰথম ফুলটো আহিছে এইখিনি ফুলটো মানে ইমানটো হৈছিলে তাৰমানে কি হয় জানে খুব পৰুৱা লাগে তাৰপিছত মই এটা ফুলৰ কাৰণে যত্ন নকৰিলোঁ এতিয়া গম পালোঁ যে কি ফুল ধৰা অৱস্থাত স্প্ৰে কৰি পৰিষ্কাৰ কৰি থ'ব লাগিব তাৰপিছত আকৌ যেতিয়া ফুলটো আহিব তেতিয়াও মানে মাজে মাজে স্প্ৰে কৰি থাকিব লাগিব ফুলবিলাক কেনেকুৱা এইটো উজ্জ্বল ৰঙা মানে এই পদুম ফুলৰ কলিটো ৰঙা পদুম ফুল হৈ আহে দেখিবও ধুনীয়া দেখা নাই আগতে চোৱাও নাই ইউটিউবত চোৱা নাই মই কাৰোবাক দিছিলোঁ এতিয়া সেইবিলাক ডিলিট কৰি দিলে যে নহয় দেখুৱাব পাৰিলোঁ মেইনলি আপুনি এইখিনি চাফা কৰা দুটা কাম চলি আছে মই এতিয়া কি ক'ম জানে এতিয়া মই ওপৰটো কাটিম
কাটি এইটো খন্তি মাৰি চাফা কৰি দিম, দি স্প্ৰে কৰি দিম, তলৰ ঘাঁহটো থাকি থাকিব। তাৰপিছত দিম আৰু পিছত লাহে লাহে। অকলে অকলে কৰিব লাগে। মানুহজন লগাই নে নলগায়? এই ইয়াত মানুহ লগালে মানুহে ইমান লগত নাথাকিলে গম পালে এতিয়া এইখিনি এতিয়া বস্তু আছে বুলি মানুহে ইমান গম নাপায়। দুই এটা লগাই দিব মানে এই নষ্ট কৰিব, কোৰ মাৰিব লাগে, জহা তহা কোৰ মাৰিব, শিপা চিপা কাটিব, বুজিছে? আপুনি এইবিলাক চব থাকি থাকি নিজে নিজে কয়? সময় যে উলিয়াই আছে। কিন্তু এই ড্ৰেইন বোৰ্ডত মানুহ লগাই দিছোঁ, গাঁত খান্দোতে মানুহ লগাই দিছোঁ। সূতাবিলাকতো আমিহে পুতোঁ, সিহঁতে পুতোতে এই জাহা তাহা পুতো। ইয়াত কিমান 50 জোপা মান আছে? 54 জোপা। এইটো আগৰ পুলিটোৰ কথা কৈছিলে এইফালে ন? সেইটো এটা হা বেমাৰ লাগে। এইটো বেমাৰটো ছুটি যাব, মানে এতিয়া স্প্ৰে কৰি যেতিয়া পানী দিম একদম পোখা আহি যাব নহয়। আপোনাক এয়া মেডিচিন চেডিচিন কোনে হেৰি কৰে এইবিলাক যোগান ধৰে কোনে? গৈছিলোঁ, এটা মেডিচিন লিখি দিছে, মই ব্যৱহাৰ কৰা কে পুলি য'ৰ পৰা আনিছে তাৰ পৰাই দিয়ে সিহঁতে? নাই নহয়, এগ্ৰিকালচাৰ অফিচত গৈছিলোঁ, SDO মানে লিখি দিছে। মই ব্যৱহাৰ কাৰণে কিয় জানানে, এই মেডিচিন ব্যৱহাৰ কৰিলে গৰুক ঘাঁহ দিব নোৱাৰি, কিমান ধুনীয়া ঘাঁহ হৈ আছে। এই ঘাঁহখিনি কাটি পিছত লাহে ধীৰে দিম। এইবিলাক কিবা পোক লাগিছে নেকি নে কিবা হৈছে? বেমাৰো হয়, একো নাই, এই বেমাৰটো ছুটি যাব। এতিয়া এইটো মাহ পৰিল, আমাৰ এইটো এয়া মৌচুমত হয় বুলি গম পালে চবে কৰিব, হয় হ'বই। এই এতিয়া কি জানে, এইটো যে পোক লাগিল বা বেয়া হ'ল, একো নাই, ইয়াৰ পৰা একদম একে পাখা মেলি আহিব। অলপ অলপ আহিছে বেমাৰটো, পানী দিম, আকৌ গুৰৰ পৰা আহিব, কষ্ট কৰিছে আপুনি। পাখা মেলি আহিব। মানে কি জানে, প্ৰথমতে বেমাৰবিলাক কেনেকে লাগে, এতিয়া মই যদি চব মেডিচিন আমি আহি চাওঁতে এয়া এবেগেট সৰু সৰু পুলি আছিলে ন? প্ৰথম আৰম্ভণি মানে মেডিচিন এতিয়া দিলে কি হ'ব জানে, মই আচল কেছটো নাজানো। যদি এতিয়া বাৰিষাটো জানিলো, এই আঘোণলৈকে কি হয় মই চব জানি থাকিম। 1 বছৰ পুৰা এক্সপেৰিয়েঞ্চ লৈ ল'ব। তাৰপিছত মাঘত মানে একো চিন্তা কৰিবলগীয়া নাই আৰু, পুহতেই দিম, পুহতে একদম পুৰা চাফা কৰি ঔষধ পাতি দি সাৰ সুৰ দি পানী দিম, তেতিয়া আৰু কথা নাই আৰু, তেতিয়া দেখিব আৰু ৰূপটো বেলেগ দেখিব। এইজোপাটো ধুনীয়া আহিছে একদম। সেইজোপা প্ৰথমতে নাহিছিল, আকৌ মই 3 জোপা নে 4 জোপা ইয়াত লগাই দিছোঁ, লগাই দিয়াত তেতিয়া একদম দৌৰি অহা নিচিনা আহিছে। এতিয়া ইয়াৰ পৰা এনেকে তললৈ আকৌ ওলমি আহিব। ইয়াৰ যে পুলিটো ইউজ কৰা বুলি যে কৈছে আপুনি, ইয়াৰ পৰাই কাটি পেলাই দিলে হয় নে তলত দিলে হয়? শুনক, মানে এটা কথা জানো, যেনেকে তামোল লাগিলে মানে তামোল লাগা ফলটোহে জিৰণি দিয়ে, ইয়াৰ যদি আমি এতিয়া ইয়াত দিওঁ, ইয়াৰ আচল হেৰিটো নাই, ইয়াৰ জন্ম শক্তিটো নাইকিয়া। ই যেতিয়া ফুলিব, ফুলাৰ পিছত যেতিয়া এনেকে আকৌ লাম্বা হ'ব, সেইটো কিন্তু ডাইৰেক্ট হ'ব মোৰ বিবেচনা। সেইটো পুলি যদি মই 100 টকাও বেচো, মানুহজনৰ কোনো অসুবিধা নহয়, লোকচান নহয়। যেনেকে এই জালুকৰ লতি, পানৰ লতি নিচিনা, লতিটো মানে ইমান কাম নাই, কামটো ক'ত আগৰটোহে। ঠিক এইটো যেতিয়া ফুলিব, ফুলাৰ পিছত যিটো কাটিম তেতিয়া মেচিয়ত হোৱা বুলি ক'ব, মানে মেচিয়তৰ সময়ত পুলি যিটো হয় সেইটো কামত আহিব। মই যেতিয়া বনাম, কোনোবা লাগে লৈ যাব, এয়া পুলি মই এতিয়া 100 টকাকে বেচিলো, এনেকুৱা পুলি মোক দিয়া নাই নহয়, মোক লতি সোপাহে দিছে। এইটো আপোনাৰ এইখিনিতে যেনিবা কাটি দিলে দেই, শিপাটো নাই, এইটো ৰুই দিলে শিপা হৈ যাব, কিন্তু ই মেচিয়ত হোৱা নাই। তাৰমানে এই যিটো ভ্ৰণ শক্তি, এইটো পূৰ্ণাংগ অৱস্থা পাই মানে ই এটা সৃষ্টি কৰিব লাগিব, সি মাতৃ হ'ব লাগিব, ক্ষমতাটো হোৱা নাই। এই মাতৃ হ'লেহে তেতিয়া ফুল আহিব, ফুল আহিলেহে ফল আহিব। হ'ব, কবিতা খাব মন আছে নেকি? নাই, এতিয়া ক'ত খাম গো, বলক নহ'লে গৈ আছো। এইবিলাক চব চাহ নিজৰ প্ৰডাক্ট। ট্ৰেক্টৰখনো আপোনাৰ নিজৰ প্ৰডাক্ট বুলি ক'লে বেয়া নহয়, ৰং চং কৰি যি কৰি থৈছে। এয়া আপুনি নিজে বনোৱা ইটাৰ কাৰণে এনেকৈ ইউজ কৰিছে আৰু। এয়া চাই ঘৰতে ইটা বনাই আছে।
এই টাৱাখনতে মছলা মাৰে ইয়াতে মাৰো দাঁত হৈ গৈছে এক বেগ ধৰে এক বেগ ধৰে এইটো আপোনাৰ জালুকৰ প্ৰজেক্টটো ন চাওক জাষ্ট মই কৈছিলোঁহে জালুকৰ বিষয়ে চাউথ ইণ্ডিয়া এইফালে গ্ৰীণ হাউচ বনাই এয়া আৰম্ভ কৰিছে তেখেতৰ ইমান হোৱা নাই মই অলপ দেখাই দিছোঁ সেইটো হিচাপতে কৰিব তেওঁ ধুনীয়া হৈছে এইবিলাক গ্ৰীণ হাউচ বনাই দিয়াৰ কাৰণে এয়া কি খয়া গছ এইবিলাক দেখোন দামী দামী গছ নিচিনা লাগে ন তেতেলী যে এনেকুৱা বহুত আছে মই কিবা বেলেগ গছ বুলিয়ে ভাবিছিলোঁ এইটো খয়াটো কেনেকৈ ওলায় মানে এইটো মানে সাৰটো মেচিনত একদম পিঠাগুড়ি বনাব তাৰপিছত জুলীয়া বনাব তাৰপিছত ইয়াত বিস্কুটৰ নিচিনা পেকেট আনিব অঁ অঁ মই দেখিছোঁ সেইটো আৰু মানে গছটো কাটি পেলাই বনাই ছজনা গছো কলম দিছে আপুনি এইটো বনাইছোঁ ডাল কাটি এইটো খয়াৰটো এইটো ইয়াতকৈ উজ্জ্বল ৰং এইটোতো শুকাই গৈছে এইটো উজ্জ্বল ৰং হয় এইটোহে মানে কাঠৰ গুড়িটোকে মিহি কৰি লৈ পিনে লাডু বিস্কুট বনাই পঠিয়াই আকৌ সেইটো কি বনাই আছে সেইটো সাৰ টেংকি মানে কেঁচু প্ৰাকৃতিক সাৰ কেঁচু 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 নহয় কেঁচু ঘৰ বনাইছোঁ তাতহে এইটো মানে গোবৰ পচন সাৰ এইটো আপুনি নৰ্মেলি বনাইছে মানে হয় হয় ইয়াৰ এটা প্ৰজেক্টটো আছে হয় আৰু কেঁচু সাৰটো দেখুৱাম আহক কেঁচু সাৰো বনাইছোঁ কেঁচু সাৰৰ আমাক ট্ৰেইনিং দিছিলে ঘৰতে ইটা বনাই লৈ চাই এইবিলাক চব হোম প্ৰডাক্ট বুলি ক'লেও বেয়া নহয় হোমটো বনাইছে এইখনৰ ডিজাইনো বেলেগ দিছে জেট দৰ্জা গম আছে ন এইটো জেট নহয় এইটো চিধা চিধি এইটো জেট হ'লে এনেকৈ জেট হয় মানে মজবুত হয় ইয়াত মেডিচিন দিছোঁ ঐ ইউমেন পৰুৱা বহুত আৰু পৰুৱা এইডাল আগৰ হ'ব লাগে আগৰ পৰুৱা লাগিলে মানে সেই পৰুৱাবিলাকে সেই মালটো খাই দিয়ে মালটো পৰুৱাই খাইছে নে মাল হৈছে অলপ অলপ আৰম্ভ হৈছে আৰু 2 বছৰ লাগিব পইচা আহি যায় ওচৰলৈ মানে তেতিয়া এইটো এটা গ্ৰীণ হাউচ সেয়া কাম হোৱা নাই খালি বনাই এয়া চন্দন পুলি চন্দন তামোল পুলি ঘৰতে পচোৱা নাই ঘৰৰ তামোল পুলি নে ইয়াত বিদেশী আইটেম একো নাই চব ছাৰৰ নিজৰ জনাহেঁতেন মই নিলোহেঁতেন তামোল পুলি ইয়াত তামোল পুলি ইফালে আকৌ লেচু কলম ইফালে আগৰৰ পুলি এয়া ড্ৰেগন বনাই আছে ড্ৰেগন সেয়া তাৰ পৰা আনিছেনে নে আপুনি অনাহে ৰখিছে এই আনা মানে ফাটি ফাটি যে পৰি যোৱাবিলাক অঁ এইবিলাক লগাই আছে এয়া হৈছে হৈছে ইয়াত তামোল তামোল পুলিটো পচোৱাটো হোৱা নাই নহয় নাই তাৰমানে তামোলবিলাক বেছিবিলাক দেখোন নষ্ট হৈ গৈছে কেছটো কি জানে ওলাই আছে। এবাৰ ফুলিলে তামোলবিলাক ফুলিলে এবাৰ নাই তথাপিও পচোৱাটো মানে অলপ ভিতৰলৈ দিব লাগে মাজত দিব লাগে মানে পানী দিম এতিয়া সেই শিপাটো তাত লাগিব তাতে হৈ আছে নেকি হৈ আছে গজালে নাই কিছুমান বেছিবিলাক নষ্ট হৈ গৈছে মানে হেৰি ফুলা তামোল বুজিছে ফুলা তামোল এইফালে আহিব পাৰিব এইফালে আকৌ এয়া আগৰ পুলি আগৰ পুলি কেতিয়া সময় পায় আপুনি ইমানবিলাক কৰিব মাজতে আৰু বেলেগ কোনোবাই দেখিলেতো ক'ব আপুনি স্কুল নাযায় বুলি কিন্তু স্কুললৈ যোৱা দেখা পালেতো আকৌ স্কুলৰ বিষয়ে দেখা পালেতো আৰু বেলেগে ক'ব যে আৰু কি কি কৰা নাই মানুহে আৰু জীৱনত কি কি কৰিব নোৱাৰে এয়া এয়া মৌচুমী লগাইছে এইটো আহিছে এইটো আপুনি টেষ্ট কৰি যাব পাৰে এইটো টেষ্ট কৰি যাব পাৰে টেঙা নহ'ব মিঠা মিঠা হ'ব আমি সেইটো টেষ্ট কৰিম ইফালে লেচু পুলি সেয়া লেচু লাগিছিল নে এইবাৰ লাগিছে সেইটো সাৰৰ টেংকি কিছু সাৰটো হয় নহয় চাওক এইফালে দিব লাগিব ইয়াত এইসোপা এতিয়া চাফা কৰিব লাগে বলে পৰা নাই কিমান কৰিব আপুনি এয়া কিছু সাৰৰ টেংকি বনাইছে কেঁচু সাৰ এই টেংকিটো যে বনাইছে হয় ইয়াৰ পৰা যিটো মানে কেঁচুটো নিগৰি যাব হয় সেই বস্তুটো লাগিছিলে নিগৰি ক'ত যাব
ইয়াৰ ছাইডেদি এনেকুৱা পাইপ থাকে সেই পাইপ বনাইছে এইটো প্ৰজেক্টটো মোৰ ভিডিঅ' আছে মই আপোনাক গোটেই বস্তুটো দি দিম আৰু এইফালে এটা পাইপ দিছে দুটা টেংকি বনাইছো এইটো উঠোৱাৰ পিছত সেইটো উঠিব ৰোটেশ্যন হৈ থাকিব আৰু ছাইডেদি আপোনাৰ আৰু এটা ড্ৰেইন থাকিব লাগে যাতে পৰুৱাই গৈ লৈ আপোনাৰ কেঁচুটো খাব নোৱাৰে নাই মানে এইটো কাৰণে নোৱাৰিব ইয়াত জালনা দিম এইটোত নহয় আপোনাৰ এইপিনেদিয়ে উঠি যাব ন পৰুৱাটো পৰুৱাটো সেই ঔষধ দিম এই ছাইডত মানে এইটো ড্ৰেইন এটা থাকিব লাগে ড্ৰেইনটোত পানী থাকিব লাগে যাতে পৰুৱা চৰুৱা সেইবিলাক সেইটো পাছ হৈ বনাব যাব পাৰিম নোৱাৰে এইটো পাকাই বনাই মানে পানীটো সদায় জাম হৈ থকাকে মানে তাৰপিছত আমি দেখা টেংকিটো এনেকুৱা আছিলে মানে বস্তুটো এই এনেকুৱা টাইপৰ তলত ধৰি লওক আপোনাৰ ফুটাটো আছে হা এই গোটেই বস্তুটো যাতে নিগৰি তললৈ যায় সেই তাৰপৰা যিটো ওলাব সেইটোহে দাম বেছি সেইটো এইটোতো আপুনি ধৰি লওক ইয়াৰ পৰাই ডাইৰেক্ট নিগৰি ইয়ালৈ অহা কৰি দিলে ন এইটো মাজত থাকে তাৰপিছত এইটো চাওকচোন চব ফালে যায় যায় এইটো ডাউন কৰিছো নহয় এফালৰ পৰা মানে নিগৰি এইখিনি জমা হ'ব তাৰপিছত ইয়াৰ পৰা ওলাব গৈ ইয়াত আমি এতিয়া কি কৰিম জানে কুঁহিয়া যে চেপু এটা যে টেংকি থৈ টিং থৈ দিয়ে তেনেকুৱা এটা মানে ইয়াত বনাই দিম হ'ব আপুনি এইটো বাৰু এইটো হিচাপতে বনালে এইটো চাই লওক সেইটো মই সেইটো কেনেকৈ বনাইছিলে সেই আইডিয়াটো দিম ন এইটো কিমান উন্নত হয় চাওঁ সেইটো পৰীক্ষা কৰি চাওঁ ইয়াত আকৌ কিবা পচাইছিলে নেকি পাণ দিছিলো এই হৈছে লটীয়া পাণ এইবিলাক লগাব পাৰিম এয়া চাফা কৰিব পাৰিম ক'তো অকণমান জেগাও মানে আপুনি খালী থাকিব নিদিয়ে বহুত জেগা খালী নাই ভালে কৰিছে আমাৰতো কত জেগা এনেই পেলাই পেলাই ৰাখিছোঁ এইফালে লেচু বাগানে আৰু মানে এইবাৰ নতুনকৈ এটা লেচু লগাইছো সেইটো এইটো নেকি বেছি কৰিব পৰা নাই লাহে লাহে মানে আৰু 4 বছৰ পিছত যদি ঈশ্বৰে কৰায় আগৰে আপুনি যিখিনি কৰিলে এইখিনি যদি আপোনাক মামাই গম পায় ধৈনী হয়তো আপোনাৰ স্কুলৰ কামে সহ মোৰ হিচাপত অসমৰ এৱাৰ্ডটো আপোনাকে দিবগৈ লাগিব কাৰণ আপুনি স্কুলৰ কামখিনিওতো কমাই থোৱা নাই ন স্কুলত যিখিনি কৈছে আপুনি সেইখিনি যথেষ্ট কৈছে মই নিজে দেখিছোঁ আকৌ এতিয়া হেৰি বনালো নহয় গাৰ্ডেনৰ এই ফলটো কি বুলি কয় চপেটা গাৰ্ডেনৰ বনালো কোৱাটো বনালো স্কুলত এই ফলটো মিঠা খাই ভাল লাগে এইটো এটা লাগে সময় সুযোগ পোৱা হয় এতিয়া স্কুলখনো দেখালো হয় নাই আৰু বেছি কৰিব পৰা নাই ঘৰৰ কামো কৰিছে মানুহো নলগাই ইফালে এয়া আকৌ নেমু কলম দিছে এইটো চপেটা কলম ন এইকেইটা আপুনি বেলেগত ৰুব পৰা হৈ গ'ল বেলেগত ৰুবৰ কাৰণে সেই মানে মাটিখিনি যে এতিয়া শালটো পুৰাব পৰা নাই চপেটা তুমি খাইছানে যি ধুনীয়া গোন্ধাই 200 টকাকৈ কেজি আমি মুম্বাইত গাড়ীত গৈ থাকোঁতে তেতিয়া লৈছিলোঁ মই ইয়াত 120 টকা 100 টকা বেছি আপুনি ইয়াত কম দামত দিছে কিন্তু বাহিৰত এইটো দাম বহুত দাম বেছি এইটো সৰু সৰু এইটো মানে গুটি হৈছে এইটো ধুনাটো কাটি পিনে উলিয়াব এইটো ওলাই এইটো নিজে ফাটি ফাটি ওলাব সেইয়া কোলা দেখিছেনে ওপৰত সেইবিলাক ধুনা আঠা নিচিনা নোলাই জানো আঠা নিচিনা ওলাই সেই এনে কাটি দিলে নোলায় কাটি দিলে ৰসটো ওলাই ওলাই ধুনা হ'ব কাটি দিলেও ওলায় মানে আৰু নিজেও ওলায় আপুনি এতিয়া ঘৰত ইউজ কৰিব পৰা হৈ আছে ইমান উন্নত চিন্তা আপুনি ধুনাৰ বিষয়ে জানি অত দিনত ধুনা ইমান ডাঙৰ কৰি পেলালে এডালটো এবছৰ 2 বছৰ গছ নহয় ন কমেও 5-6 বছৰ গছ আগৰ চন্দন হ'ব আজিলৈ সামৰিলোঁ ন টেঙা নাই কি লাগে আপোনাৰ হা কি লাগে অহা নাছিলে জানো আহিছিল তো মই ধৰিব পৰা নাই মোৰ আপোনাক তাত বজাৰত দেখোঁতে মই বোলো ক'ৰবাত দেখিছোঁ কি কৈছে বোলে ধৰিব পৰা নাই কাম কৰিব গৈছে